আজি আমি অহাকালি অসম চৰকাৰৰ লগত যিটো UTC বিভিন্ন ডিপাৰ্টমেণ্টেল যিটো সমস্যা আছে সেইবিলাক লৈ আমি কেনেকৈ প্ৰেজেণ্টেশ্যন দিব সেইটো বিষয়ে আমি আলোচনা কৰিছোঁ যে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট হিচাপে PWD হওক বা যিকোনো ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ হওক বা এডুকেশ্যন হওক আমি PTC চলোৱাৰ ক্ষেত্ৰত এইবিলাক ডিপাৰ্টমেণ্টৰ কি কি লেবছ আছে বা পাবলগীয়া আছে সেইবিলাক বিষয়ে আমি আলোচনা কৰিছে অহাকালি দিছপুৰত 4টা বজাত আমাৰ PTC গভৰ্ণমেণ্ট অসম চৰকাৰৰ লগত একেলগে আমাৰ ৰিভিউ মিটিং হ'ব সেইটো বিষয়ে আমি আলোচনা কৰিছোঁ গতিকে খুব ভাল আমি যেনিবা গোটেই ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে যিখিনি পষ্টৰ দৰকাৰ আছে সেইবিলাক আমি আলোচনা কৰিছোঁ বা আৰু কি কি PWD ডিপাৰ্টমেণ্ট হিচাপে কি কি ডিভিজনৰ প্ৰয়োজন আছে PNRD হিচাপে কি কি প্ৰব্লেম আছে এইবিলাক গোটেই 39 ডিপাৰ্টমেণ্টটো চলোৱাৰ ক্ষেত্ৰত কি কি প্ৰব্লেম আছে সেইটো গোটেই বিষয়ে আমি আলোচনা কৰিছোঁ আৰু অহাকালি আমাৰ দিছপুৰত আমাৰ মিটিং হ'ব এই সময়ত আমি ভালকৈ প্ৰেজেণ্টেশ্যন দিম সেইখিনি কথা লৈ আমি আলোচনা কৰিছোঁ বেলেগ একো নাই CMCRটো থাকিব আমি যিমানটো জানো CMCR থাকিব চিফ ছেক্ৰেটাৰী থাকিব আৰু ডিপাৰ্টমেণ্টেল অফিচাৰসকলে থাকিব চবে আৰু আমাৰ BTCৰ পৰাও প্ৰিন্সিপাল ছেক্ৰেটাৰী ফাইনান্স বা গোটেই আমাৰ যিখিনি ডিপাৰ্টমেণ্টেল অফিচাৰ প্ৰয়োজন আছে চবেই থাকিব আৰু আমাৰ MLA সকল থাকিব আৰু আমাৰ EM সকলেও যাব সব নাযাব আমি 10-12জনমান যাম সেইখিনি কথা বহুত পোষ্ট খালী আছে 4 গ্ৰেড 3 গ্ৰেডটো আমি নিজাববীয়াকৈ দিব কিন্তু বেলেগ কথা কিন্তু গেজেটেড কিছুমান ডিপাৰ্টমেণ্ট চলাবৰ কাৰণে গেজেটেড পোষ্ট মেলা ভেকেঞ্চি আছে হেল্থ ডিপাৰ্টমেণ্টত আছে গোটেই ডিপাৰ্টমেণ্টত আছে সেইটো যাতে ইমিডিয়েট ফিল আপ কৰিবৰ কাৰণে অসম চৰকাৰে দায়িত্ব লয় সেইবিলাক এপ্লিকেশ্যনটো আমি অহাকালি কৰিম।